সবক নমস্কাৰ। মানে সৰুৰ পৰা মানে সৰু দোকান কৰি অলপ মানে তুনি খালত অলপ ডাঙৰ কৰিবলৈ মই মানে ইচ্ছা কৰিছোঁ। আপোনালোকে অহাৰ কাৰণে বহুত ধন্যবাদ। আৰু ইমান মই মানে ক'বলৈতো ইমান নাজানো, তথাপিও এতিয়া অলপ কৰিছোঁ। সকলোৱে আহিব দোকানত, অলপ আপোনালোকে চাব, হেল্প কৰিব আৰু প্ৰেৰণা দিব আমাক আৰু কেনেকুৱা কৰিবৰ কাৰণে চবক কৈ দিব আহিবৰ কাৰণে। এইটো দোকানটো হৈছে গ্ৰ'চাৰী দোকান। আপোনাৰ এতিয়া ৰিটেল আছে সুনীল ষ্ট'ৰ বুলি, দোকানটোৰ নাম হৈছে সুনীল ষ্ট'ৰ। এইটো হৈছে মই ফাৰ্ষ্টত এপছু আন্দোলনৰ পৰা মই সৰু পাণ দোকান দিছিলোঁ। তাৰ পৰা লাহে কৰি ডাঙৰ এতিয়া অলপমান ডাঙৰ কৰিছোঁ। আৰু আপোনালোকে যদি অলপ সহায় কৰে আৰু ডাঙৰ কৰিবলৈ ইচ্ছা আছে, দোকান কৰাটো মোটামুটি 20 বছৰ বেছি হৈ যায়। মোটামুটি সৰু এপছু আন্দোলনৰ পৰা মই ষ্টাৰ্ট কৰা দোকানটো, মানে নিজেও কৰি আছোঁ, ইফালে দোকান বিজনেছো কৰি আছোঁ। এনে কৰি তাৰপিছত লাহে ভাইটিকো মানে লৈ এতিয়া মা দেউতাও মানে নাই, মা দেউতা দুজন দাদা ভাই, ভণ্টি দুজন, সিহঁতে বিয়া হৈ গৈছে। এতিয়া নিজে দাদা ভাই দুজন একেলগে আছোঁ, দুজনে একেলগে মানে বিজনেছ কৰোঁ। তেওঁলোকে আহক চাওক, দোকানবিলাক এতিয়া লাহে মই অলপ কৰিব দিছোঁ। ডিছকাউণ্ট যিমান পাৰোঁ মই দিব পাৰোঁ, যদি যিমান হয় অলপ কম দামত আমি দিবলৈ চেষ্টা কৰিম। এই চাকৰি ফালে নাযায়, মানে চাকৰিটো ট্ৰাই কৰিব লাগে। যদি চাকৰি নাপায় তেনেহ'লে এটা দোকান দিও মানে চাকৰিৰ পৰা ভাল এটা হ'ব পাৰে, মানে ইনকাম হ'ব পাৰে। খালি চাকৰিৰ পিছনে যদি নগৈ এটা দোকান ব্যৱসায় কৰিলেও কিমান মানে অলপ আগুৱাই যাব পাৰে, সেইটো এটা মই মেছেজ দিব খোজোঁ। আপোনালোকে যদি মানে আমাৰ আছে ডেকা ল'ৰাবিলাক, সিহঁতে বেছি খালি চাকৰি পিছনে নগৈ এটা চাকৰিটো যাবই লাগিব। চাকৰি যদি নহয় তেনেহ'লে ব্যৱসায়বিলাকৰ অলপ মানে কৰিবলৈ ভাল হয়। ये दुकान खोलने का रानी खाता का सौभाग्य है कि ये दुकान खुला। हर बच्चा से लेके बूढ़ा तक और जितना भी आदमी का है, हर चीज़ का सुविधा मिलेगा, हर किसी का सामान मिलेगा यहाँ पे। ऐसा दुकान अगर खुलता रहे हर जगह में, यही केवल रानी खाता नहीं, अगर हर जगह में, हर बाज़ार में अगर ऐसा दुकान खुले तो पब्लिक के लिए बहुत सुविधा होगा। कहीं दूर जाना नहीं पड़ेगा मार्केटिंग करने के लिए, आने जाने का खर्च जो है वो भी बचेगा, और सब किसी का साधन, सब किसी का सुविधा हर किसी को मिल जाएगा। यहाँ बाज़ार के जैसे जो चीज़ सामान जो है वही यहाँ पर मिलेगा। और यहाँ पर जैसे कि एकदम फास्ट फूड है, वो हिसाब का सामान है। ये जैसे कि राशन दुकान का है, राशन दुकान वाला ये जगह मतलब बिग बाज़ार में तो उतना भी बड़ा नहीं किया हुआ है। धीरे धीरे हो सकता है कि ये भी बढ़ जाए, अभी तो स्टार्टिंग है। खूब ভাল লাগিছে। সুনীল ৰিজাল আৰু তেওঁৰ ভাইটি আমাৰে ৰুণিঘাট হাইস্কুলৰে ছাত্ৰ আছিলে। তেওঁলোকে মেট্ৰিক উত্তীৰ্ণ হোৱা নাই, তেওঁলোকৰ দুৰৱস্থাৰ কাৰণে ইয়াতে সৰু এটা পাণ দোকানৰ পৰা আৰম্ভ কৰি আমাৰ চকুৰ আগতে আজি যে ইমান ডাঙৰ এটা পৰ্যায়লৈ আহি পাইছে। বিভিন্ন সময়ত ইয়াতে বড়ো আন্দোলন গ'ল, বহু কিছু হ'ল, তল ওপৰ হ'ল, উত্থান পতন হ'ল। ইয়াৰ মাজতে লাহেকৈ এওঁলোকে যে ইমান ওপৰলৈ উঠিছে, সেইকাৰণে মই আগতো ক'লোঁ জিৰ'ৰ পৰা হিৰ' হৈছে। আৰু এওঁলোকৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই প্ৰেৰণা এটা পাব লাগে। এওঁলোক মানে হ'ল একেবাৰে এটা এক্সাম্পল, আমাৰ সমাজৰ কাৰণে এক্সাম্পল। এওঁলোকে ডেকা অৱস্থাতে আছে। আশা কৰোঁ মই আকৌ এওঁলোকে পূৰ্ণদমে উন্নতি কৰি যাব আৰু আমাৰ গোটেই এলেকাটোৰ কাৰণে এইটো এটা প্ৰেৰণাৰ স্ৰোত হ'ব বুলি মই অনুমান কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ ৰাইজেও ইয়াত সহানুভূতিশীল হৈ পেলাই আহিব, ক্ৰয় কৰিব আৰু এওঁলোকৰ মানে যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত আগুৱাই যাবৰ কাৰণে এটা উৎসাহ যোগাব বুলি মই আশা কৰিছোঁ।